guys, hello guys, good morning. মই কাৰিশ্মা পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ কাৰণে টুইটাৰলৈ। আজি আমি গুৱাহাটী যাবলৈ ওলাইছোঁ। এয়া ফাৰিহা আছে, কমেণ্ট কৰিব মই কিউট নে তাই কিউট বুলি নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আজি আমি ফুৰিবলৈ যাম এতিয়া, তাকে গো টু গুৱাহাটী। বাই বাই, চাই থাকিব। আমাৰ ট্ৰেইনখন আহি পালেহি। সেউজীয়াৰ বননিৰ মাজে মাজে যাওঁতে গুৱাহাটীখন নেপাওঁ। গৈয়ে আছোঁ। আমি আহি এতিয়া গুৱাহাটী পালোহি। এতিয়া আমি চায়েন্স মিউজিয়ামত সোমাম, তাকে এটা টিকেট কৰিব লাগিব। আনফালে 30 টকাকৈ টিকেট ল'লে। টিকেট লোৱাৰ পিছত ভিতৰত সোমাইছোঁ আৰু ফাৰিহাজনী এনেকুৱা খেলগা লাগিছে ন, কি ক'ম আৰু টিকেটখন লোৱাৰ পাছত গ'লোঁ, দাদাৰ হাতত দিলোঁ। দাদাই চাই কিবা এটা চহী কৰিলে নে কাৰ্চেনে মাৰিছে তাকো গম নাপাওঁ। গ'লোঁ আৰু ইয়াত সোমাই যোৱাৰ পাছত অতি সুন্দৰ পৰিৱেশৰ লগত চিনাকি হ'ল আমাৰো, আৰু আমিও চিনাকি হ'লোঁ। চকু থৰ যোৱা এটি মনোমোহা দৃশ্যৰ লগত চিনাকি হোৱাৰ পাছত সিহঁতক যেন নিজৰ কৰি ল'ম বুলি ভাবি আছোঁ। তাকে গৈ আছিলোঁ, কিন্তু কি হ'ব, সিহঁতেতো আমাৰ নহ'লেই নহয়। কাৰণ কি, সিহঁতে ক'লে আমাক যেন মই তোমাৰ হ'ব নোৱাৰোঁ, কাৰণ মই সকলোৰ মাজত মই সোমাব লাগিব ন, তোমাৰ লগত মিলিলে নহ'ব। তাৰ বাবে দুখিত হৈ আকৌ ঘূৰি পকি গুচি আহিব লগা হৈছে, গম পালে। গৈ এইপিনে সোমাই গ'লোঁ। আকৌ সোমাই যোৱাৰ পাছত টিকেটখন আকৌ দিলোঁ দাদাৰ হাতত। দিয়াৰ পাছত কৰি মেলি এই ভিতৰৰ দৃশ্যটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত সকলোবোৰ বস্তু আছে, চায়েন্সৰ লাগতিয়াল সকলোবোৰ বস্তুকে ইয়াত আমি মনোৰম কৰিব পাৰিছোঁ, চাব পাৰিছোঁ। লগতে আমাৰো চেষ্টা কৰিছোঁ যে আপোনালোকক দেখুৱাব পাৰোঁ বুলি। তাকে চেষ্টাই চলাই গৈ আছোঁ আৰু। এটা ডিজাইন দিয়া হৈ আছে। এইপিনে চাই চিতি আহি ওপৰলৈ উঠিলোঁ। উঠাৰ পাছত এইপিনে চালোঁ, সৰু ল'ৰা ছোৱালীৰ এৰিয়া এটা আছে, যিটো সৰু ল'ৰা ছোৱালী সকলোবোৰ উপভোগ কৰিব পাৰে। কিন্তু মই ভাবিছিলোঁ মই সৰু ন, তাকে মই অলপ এনজয় কৰিব পাৰিম, কিন্তু কি মোক পাৰ্মিশ্যনেই নিদিলে সোমাবলৈ।
ছায়েন্স মিউজিয়ামত যোৱাৰ পাছত যোনে এই মানে চাৰিওপিনে থকা গ্লাছৰ ভিতৰত সোমাইছে অবভিয়াছলি পথ হেৰুৱাবই, কাৰণ মই পোৱা নাছিলোঁ। মই খুন্দা খাই ফাৰিহাৰ পিছে পিছে গৈ মই পথটো বিচাৰি পাইছিলোঁ। সকলোৱে এটাকে মানে অনুভৱ কৰিব পাৰিব যেন আমি যাদুৰ পৃথিৱীলৈ গুচি আহিছোঁ। যাদু, কেৱল যাদু। जादू जादू की दुनिया में आ गई हूँ मैं। जादू 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 ये जादू जादू की दुनिया में घूमने के लिए आया हूँ मैं। जादू जादू देखिए जादू। এইকণে আছিলে এইকণে আছিলে ভিতৰৰ পৃথিৱীখন, যিখন আমি এতিয়া চাই চিতি আহিলোগৈ। এতিয়া যাম মাছৰ পৃথিৱীলৈ। বলক তেতিয়াহ'লে মাছৰ পৃথিৱীখন উপভোগ কৰোঁ। পালোহে। এইখিনি আছে কিবা কিবি আৰু আপোনালোকে দেখা পাইছে চাগে। বহুত ধুনীয়া এৰিয়া এটা। চাই চিতি ওলাই গুচি আহিলোঁ। বহুত এলাহ লাগিছিলে। আহি পেলাই কিবা অকণ খালোঁ। খাই কৰি একেবাৰে আমি ছায়েন্স মিউজিয়ামৰ পৰা ফেঞ্চি বজাৰ আহি গ'লোঁ। ইয়াত একোৱেই নকৰিলোঁ বিশেষ, গুচি আহিলোঁ। আহি ফেঞ্চি বজাৰৰ পৰা অলপমান শ্বপিং কৰিলোঁ। মোৰ নাছিলে বিশেষ একো শ্বপিং কৰা, লগৰজনীৰ আছিলে। তাকে শ্বপিং কৰাৰ পাছত গুচি আহিলোঁ। বহুত এলাহ লাগিলে, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আৰু ইয়াতে সমাপ্ত কৰোঁ বুলি ভিডিঅ'টো ভাবিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আজিলৈ ইমানেই। বাই বাই, লাভ ইউ অল।